স্বাগতম জানাইছো আপোনালোকক এই চেনেললৈ আৰু মোৰ এটো ভাই মানে ওয়াইটি আসামপুৰৰ চেনেলৰ পৰা মোক মানে কৈছিল মানে ভিডিও এটা দিছিল যে এটা ভিডিও বনাই দিয়া মানে গাঁৱৰ এটা ভিডিও বনাই দিয়া মই চেনেলত দেখাই দিম সো এটো হোৱাটছআপত দি দিম আপোনালোকে নিশ্চয় ওয়াইটি আসামপুৰৰ চেনেলটো সাবস্ক্রাইব কৰিব লগতে মোৰ একে মিক্সাৰ চেনেলটো চাব ভাই ডেসক্ৰিপচনত দি দিব আপোনালোকে চাব তো বলক এতিয়া আমাৰ গাঁওখন দেখাও কি কেনেকুৱা পৰিস্থিতি বলক বৰষুণ আহি বহুত পানী জমা হল আমাৰ ইয়াত ভাই আৰু ইতিমধ্যে পাই গলো কোদাল দোৱা মাৰ্কেট আৰু মাৰ্কেটত চাওক এই বছৰ বৰষুণে বহুত ক্ষতি কৰিছে ধান খেতিবোৰ চাওক ভাই বহুত হেল্প লাগে আজিলৈকে মানে যদি ভিডিওটো ভাল লাগে তেনেহলে আপোনালোকৰ মামাহঁতৰ গাঁওখন চাই কেনে লাগিল কমেন্টত কওক আৰু